ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'লে ইয়াৰ মানে পজিটিভ আৰু নিগেটিভ দিশটো ভালকে চৰ্চা কৰা হৈছে। যেনেকৈ এটা পজিটিভ দিশটো হ'ল যে মানে সময় আৰু ধন অপচয় এইখিনি ৰোধ কৰিব পৰা যাব। কিন্তু দেখা গৈছে যে ইয়াত মানে বিধানসভা আৰু লোকসভা একেবাৰে কৰাৰ পিছত কেতিয়াবা এনেকৈ হ'ব পাৰে নেকি, কোনোবাই মানে ভগৱানে নকৰক কোনোবাই হয়তো ঢুকালে কোনোবা কেণ্ডিডেট। ইয়াত দুটা বিষয় সাঙুৰি আছে। এটাটো হ'ল এই ওমেন ৰিজাৰ্ভেশ্যন, তাৰ লগতে সমষ্টিবিলাক এক্সপানশ্যন হ'ব। এক্সপানশ্যন মানে সংখ্যাটো ইনক্ৰিজ হ'ব। আৰু ইয়াত ফৰ্মুলা এখন বনোৱা হৈছে যে 50% ইনক্ৰিজ কৰা, য'ত য'ত মানে ইনক্ৰিজ হ'ব, য'ত বাঢ়িব সমষ্টিটো তাত মানে 50%। ধৰি লওক অসমৰ লোকসভাৰ সংখ্যাটো হ'ল 14টা, ইয়াৰ যদি 50% ইনক্ৰিজ হয় 7টা বাঢ়িব, তেতিয়া 21টা হ'ব। আৰু অসমৰ বিধানসভা আছে 126টা, তাৰে যদি 50% ইনক্ৰিজ হয় তেতিয়াহ'লে 63 ইনক্ৰিজ হ'ব। তো পুৰাণা আৰু নতুনৰ মানে মিলি কিমান হ'ব, 189টা। তো এইটো হ'ল ফৰ্মুলা। তো সেইকাৰণে ওৱান নেশ্যন ওৱান ইলেকশ্যন যোৱাবাৰ স্পেচিয়েল কনভেনশ্যন কৰিছিলে, তাত কিন্তু পাছ নহ'লগৈ। কিন্তু এইবাৰ আকৌ শুনিছোঁ, আমাক জনাইছে এই ছেপ্টেম্বৰ মাহৰ কোনোবা এটা ডেটত নিশ্চয়কৈ স্পেচিয়েল এটা ছেশ্যন হ'বগৈ আকৌ। আৰু সেই ছেশ্যনৰ যোগেদি এই ওৱান নেশ্যন ওৱান ইলেকশ্যন পাৰ কৰাৰ কাৰণে যোজা কৰিছে। কিন্তু তাৰ আগতে আপুনি সকলোৱে জানো এতিয়া চেঞ্চাছ চলি আছে, নহয় জানো? মানে এতিয়া ঘৰটো মানে চেঞ্চাছ কৰা হৈছে প্ৰথমতে, তাৰপিছত 2027 মানে মানুহটো গণনা হ'ব, মাথা গণনা হ'ব। আৰু সেই গণনা হোৱাৰ পিছত কিমানখিনি কোনটো ষ্টেটত কিমানখিনি ইনক্ৰিজ হ'ল তাৰ ওপৰতো ভিত্তি কৰি সেই সমষ্টিৰ যিটো আকৌ মানে ডিলিমিটেশ্যন হ'ব, সেই ডিলিমিটেশ্যন হোৱাৰ পিছতহে 2029ত নিশ্চয়কৈ সেই ওৱান নেশ্যন ওৱান ইলেকশ্যনটো হোৱাৰ নিশ্চয় আশা আছে। এই ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'লে ইয়াৰ মানে পজিটিভ আৰু নিগেটিভ দিশটো ভালকে চৰ্চা কৰা হৈছে। যেনেকৈ এটা পজিটিভ দিশটো হ'ল যে মানে সময় আৰু ধন অপচয় এইখিনি ৰোধ কৰিব পৰা যাব। কিন্তু দেখা গৈছে যে ইয়াত মানে বিধানসভা আৰু লোকসভা একেবাৰে কৰাৰ পিছত কেতিয়াবা এনেকৈ হ'ব পাৰে নেকি, কোনোবাই মানে ভগৱানে নকৰক কোনোবাই হয়তো ঢুকালে কোনোবা কেণ্ডিডেটে। তো সেইটো সময়ত বিধানসভা হ'ব পাৰে বা লোকসভা হ'ব পাৰে। সেইটো ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ক্ষেত্ৰত কিবা এটা অসুবিধা আহিব পাৰে নেকি, এই গোটেইখিনি টেকনিকেল মেটাৰটো নিশ্চয়কৈ চৰ্চা হৈছে। আৰু চৰকাৰে এই গোটেইখিনি বিষয় সাঙুৰিয়ে এই বিলখন নিশ্চয়কৈ আনিছে। ইয়াত বিশেষকৈ সেইটোৱে হয় যে ধন আৰু সময়ৰ অপচয় এইখিনি ৰোধ কৰাৰ কাৰণে সেই বিলটো আনিছে। আৰু সেইখিনি যদি আমি যাব পাৰোঁ নিশ্চয়কৈ, কাৰণ সময় আৰু ধনৰ অপচয়ৰ লগতে কিমান কাম কাজবোৰ মানে বন্ধ হৈ থাকে। কাৰণ নিৰ্বাচনী প্ৰক্ৰিয়া 2 মাহলৈকে মানে থাকে, ইয়াত বিভিন্ন ডেভেলপমেণ্টেল এক্টিভিটি নহয়গৈ। তো এই গোটেইখিনি কথাবোৰ সাঙুৰি আছে। এইখিনি চিৰিয়াছ মেটাৰ হয় এইখিনি, আৰু মই আশা ৰাখিছোঁ এইখিনি আকৌ এটা সমাধান নিশ্চয় ওলাব।